हेलो एभ्रिवान আজি মই আহিছো এটা ক্ৰিপছ ৰেচিপি লৈ বলকচোন চাও কেনেকৈ বনালো ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব আলু কেইটা মই প্ৰথমে বইল কৰি ললো বইল আলু কেইটা এতিয়া ৰুকনিৰে ৰুকি লৈছো ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে এনেকৈ ৰুকি ল'ব এয়া মোৰ আলু ৰুকা হৈ গল ৰুকি লোৱা আলুখিনিত মই এতিয়া আন্তাজমতে নিমখ দিছো ইয়াৰ পিছত অলপ ধনিয়া দিছো ধনিয়া পাউডাৰ আপোনালোকে চামুচেৰে অনুমান কৰি 1 চামুচ দি দিলে হ'ব যেহেতু মই এনেকৈ সুবিধা পাও গতিকে মই এনেকৈ দি দিছো আৰু অলপ দিছো গৰম মছলা আপোনালোকে ইয়াৰ ৰেড চিলি পাউডাৰ দিব পাৰে মই বেছি জ্বলা নাখাও সেই কাৰণে অলপ কাটি লোৱা কেঁচা জলকীয়া লৈছো আৰু ৰেড চিলি পাউডাৰ নিদিও ইয়াত খুবেই সহজ হয় ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব প্লিজ আৰু অলপ পিয়াজ দিম এয়া আপোনালোকে ইয়াত অলপ বইল কেঁচা মটৰো এড কৰিব পাৰে হৈ গল এতিয়া ভালদৰে হাতেৰে মিক্স কৰি লম এতিয়া মই হাতেৰে এটা শেপ দিম মই দেখুৱাৰ দৰে আপোনালোকে হাতৰ তলুৱাত লৈ এনেকৈ এটা শেপ দি যাব সাৱধানে দিব মই দেখুৱাৰ দৰে এনেকৈ লাহে লাহে পাৰটো মিহি কৰি দিব হৈ গল আটাইবোৰ মই এনেকৈ দি ললো এতিয়া আমাক প্ৰয়োজন হ'ব অলপ কৰ্নফ্লোৰ বা অলপ চাউলৰ গুৰি হলেও হ'ব চাউলৰ গুৰিখিনিৰে মই লাহে লাহে প্ৰলেপ দি যাম অলপ অলপকৈ দিলে হ'ব অতি বেছিও দিবলৈ নালাগে অলপ বস্তুটো শুকান কৰি ললেই হ'ল জাস্ট এনেকৈ আপোনালোকে আঙুলিৰে টেপি দিব চাউলৰ গুৰিবিলাক ইয়াত লাগি থাকিবলৈ নিদিব হাতেৰে আঙুলিৰে লাহেকৈ মিহি কৰি দিব লাগি থাকিলে পাছত তেলত দিলে জ্বলি যোৱাৰ চান্স থাকে হৈ গল এতিয়া মই ফ্ৰাই কৰিম এয়া গৰম তেলত লাহেকৈ দি দিছো এতিয়া মই ইয়াক 4 পৰা 5 মিনিটৰ বাবে ফ্ৰাই হ'বলৈ এৰি দিম যেতিয়া ৰঙা হৈ আহিব তেতিয়া গৰমে গৰমে কেৰাহীৰ পৰা নমাই আপোনালোকে পৰিবেশন কৰি চাবচোন সঁচাকৈ বিৰাটেই টেষ্টি হয় খাবলৈ আপোনালোকে এবাৰ ট্ৰাই কৰিব এয়া মোৰ টিক্কি ৰেডি এনে ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং